বুলিলে সকলো শেষ নহয় আৰু তো গাইজ আমি ধুনীয়াকৈ আজি আমি মানে কেইদিন আমি বেটাৰ কৰিছোঁ। এইফালে এইখন আমাৰ বেনাৰ আৰু এইফালে আজি গোটেইকেইটা ল'ৰাই আহিছোঁ আমি মানে এইফালে কল খাব দিছে। এইফালে আমি ধুনীয়াকৈ বেটাই গাড়ী লৈ আহিছোঁ। এইফালে এইবিলাক গাড়ী লৈ আহিছে। এইফালে আমাৰ TRB এটা আৰু এইফালে ময়দা। আমি ধুনীয়াকৈ আজি লৈ আছোঁ মানে ব'লক। এইফালে ধুনীয়াকৈ কল খাই আছে। এইফালে কল আমাক গিফ্ট দিছে মানে এইখিনিতে প্ৰায় সাহায্য ললোৱা মানে বিচাৰিলোঁ। চ' এইফালে কাৰ্টুনটো এইফালে উঠছি বাৰু এতিয়া দেখাব নোৱাৰিম। এইফালে স্কেনাৰখন আছে, আপোনালোকে কিবা মাৰি দিব যোনে যেনেকৈ পাৰে। এইবাৰ ৰক্তিমে ল'ব মানে। চ' এইফালে গৈ আছোঁ। এইফালে ধুনীয়াকৈ আমি এটা এখন দোকানত সোমাই দিলোঁ। এইফালে বামা এতিয়া বিচাৰি আহিছোঁ। এইফালে আকৌ আমি এক জেগাত আহিছোঁ মানে। তো এতিয়া ধুনীয়াকৈ আমি এইফালেও আহিছোঁ। তো এইফালে আমি ধুনীয়াকৈ এটা হ'লচেলৰ ৰেটত দিয়া চেণ্ডেলৰ দোকান এটা সোমাই আহিলোঁ, কিন্তু কি ক'লে নাজানো আৰু। এইফালে এয়া উঠাব লাগে বোলে, কিবা এটা কৈ দিবি নেকি? মানে বানপানী সাহায্য বিচাৰিছোঁ। আমি বানপানী সাহায্য বিচাৰিছোঁ, কিন্তু টংলা টাউন মেইন টাউনতে ঘূৰি আছোঁ। চ' অলপ উঠিও বাৰু হ'ব দেই। এইফালে চিনিকা আহিছে। এইফালে আমাৰ টিমটো আছে বাৰু। চ' কালি ইয়াৰ পৰা যাব চাগে, কালিয়ে যাব। কালি বুধবাৰ। ভিডিঅ'টো কেতিয়া আপলোড হয় নাজানো বাৰু। চিডিট একো কৰে নাই। কালি একে জইন কৰি দিছোঁ মানে ভিডিঅ'টো। তো গাইছ এইফালে মানে বলবম ছিজন চলি আছে। তো এইফালে এইবিলাক কাপোৰ হৈ আছে মানে টংলা টাউনখনত। আৰু এইফালে ধুনীয়াকৈ পইচা বিচাৰি অলপমান আগলৈ ময়ে লৈ আছিলোঁ মানে, যিটো নেকি পইচা লৈ আছোঁ এইটো মানে এইবাৰ লগৰ এজনক পাছ কৰি দিছোঁ। এতিয়া এইজনে লৈ আছে। ধুনীয়াকৈ এতিয়া আমি মানে ৰাইজৰ কাৰণে এইখিনি সহায় কৰি আছোঁ। দুই এজনে আমাৰ পৰা দেখা পাব। তো মানে গাইছ এইফালে দাদা এজনে আমাক কাপোৰ গিফ্ট কৰি দিছে। এইফালে এয়া কাপোৰ। তো এইখন দাদাৰ দোকান আৰু এইফালে টংলাতে বাৰু। দোকানৰ নামটো এতিয়ালৈ দেখা নাই। তো এইফালে ধুনীয়াকৈ কাপোৰ দিছে তাতে পিন্ধিবলৈ। বহুতে কাপোৰ নোপোৱাকৈ আছে। তো এইফালে ধুনীয়াকৈ এইটো হেলমেটৰ দোকান। তো এতিয়া আমি ধুনীয়াকৈ মানে কাপোৰৰ বজাৰৰ মাজত সোমাই গৈছোঁ টংলাৰ। তো গাইছ আমি এইফালে ধুনীয়াকৈ এখন ধাবাত ৰ'লোঁ। এইফালে ভৰি হাত ধুই ল'লোঁ। এতিয়া আমি মানে দুটামান ভাত খাই লওঁ। পুৱাৰ পৰা একো খানে পুৱাই ওলাইছিলোঁতো। এইফালে ধুনীয়াকৈ খাই লওঁ। তো গাইছ আমি ধুনীয়াকৈ ভাত পানী খাই ওলাই আহিলোঁ। আমি এইফালে ভিডিঅ' শ্বুট কৰিলোঁ। এইফালে আমাৰ গোটেইসোপা লগৰ। তো এইফালে মানে আমি ভিডিঅ'টো বাৰু আপলোড কৰি চাগে এইটো মোৰ তাত বাৰু লগাই নিদিওঁ। তো এইফালে ধুনীয়াকৈ আমি এতিয়া ঘৰ বুলি গৈ আছোঁ। সেইটোৱে কথা। মানে ধুনীয়াকৈ মানে পইচা হিচাপ কৰি আছে গাইছ। আৰু এইফালে এইবিলাক পানী কেছ উঠিছে আৰু এইবিলাক চাউল আৰু কালি এইফালে ওলাই যাব। তো এইফালে এইখিনি বুলিলে সকলো শেষ নহয় আৰু সেইকাৰণে আজি আমি একদম লাষ্টৰটো দিন আৰু আমি অহাকালিলৈকে যাম আমি শিৱসাগৰ। গতিকে 29 তাৰিখ অহা বুধবাৰে আমি শিৱসাগৰলৈকে যাম। আৰু আজিৰ দিনটোত আমি আমাৰ গোটেইখিনি ল'ৰা লগ লাগি আমি টংলাত যাই পেলাই আমি ডনেশ্যন তাৰ পৰা উঠালোঁ যিমানখিনি পাৰি। তাত আমাক মানুহে কাপোৰ দিছে, পানী দিছে বা ডাইৰেক্ট
পইচা দিছে গতিকে সেই পইচাখিনিৰে আমি তেওঁলোকৰ কাৰণে বস্তু সা সামগ্ৰী যিখিনি লাগে আমি লৈ যাবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকেও যদি আমাৰ এই যাত্ৰাৰ সহযোগী হ'ব বিচাৰে তেতিয়াহ'লে ওপৰত দি থকা এই QR কোডখনে আপোনালোকেও নিজৰ ফালৰ পৰা যি পাৰে সহায়ৰ হাত আগবঢ়াব পাৰে গতিকে পুনৰ লগ পাম আপোনালোকক